নমস্কাৰ ৰাইজ সকল, কেনেকুৱা ভালে আছে? বৰ ভাল। অসমীয়া গৌবেগ দিব পৰা হৈছে, কিমান ভাল লাগে ন? মানে অসমত থাকি অসমীয়াক যদি কয় গৌবেগ বুলি, তাতকে আৰু বিশেষ কিবা থাকে নেকি মানুহৰ? এইটো ক'ত থাকিলে নাকটো? আমাৰ নাকটো আমি নিজেই কাটিলো, সুপনখা আমি নিজেই হলো। কাৰণ ভূপেন হাজৰিকাই গাই থৈ গৈছিল ন, আজিৰ অসমীয়াই অসমক নিচিনিলে অসমতে ভগনীয়া হব, এনেকে গান এটা গাইছিল নে? আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হব, এনেকে বোলে গান এটা গাইছিল, হয় নে নহয়? তো এতিয়া কি হৈছেগে, অলপ দিনৰ আগত কাৰ্বি আংলঙত গাইছিল কাৰ্বি চাইনিজ গো বেক। নাও এতিয়া কি হ'ল, যোৱাকালি কি গালে? অসমীয়া গো বেক। ক'ত? অসমত। কোনে গালে? আমি দিয়া, আমি সংস্থাপন দিয়া, আমাৰ তাত থাকিবলৈ দিয়া মানুহে আমাক হাঁহিলে, আমাক খেদিলে, ইয়াৰ পৰা অসমৰ পৰা গো বেক বুলি কৈছে। তো সাহস ক'ত পালে? কোনে দিলে সাহস? আমিয়েই দিলো। কেলেই দিলো? উত্তৰটো আপোনালোকে নিজেই হিচাপ কৰি চাওকচোন। কেলেই দিলে এই সাহসটো? কোনে দিলে সাহসটো? সেই সাহসটো আমি নিজেই দিলো। মই ভাল পাইছো আজি অসমীয়াত থাকি, অসমত থাকি অসমীয়া গৌবেগ বুলি ক'বলৈ পাৰিছে। কেলে? আমি আমাৰ নিজৰ নাকটো নিজেই কাটি থৈছো। আমি যিমান প্ৰতিবাদ কৰিলো, আমি যিমান বিৰোধ কৰিলো, আমাক কি ক'ব? কংগ্ৰেছৰ দালালি। ঘেণ্টা কংগ্ৰেছৰ দালালি। আমাৰ কংগ্ৰেছত কোনো একো নায়েই, আমি বিজেপিৰ মানুহ। কিন্তু কিছুমান পলিচি, কিছুমান স্কোপ, কিছুমান চকুৱে দেখি থকা বস্তু বেয়া পোৱাৰ কাৰণেহে আজি তাৰিখত বিৰোধ গাবলৈ লৈছো। মোৰ ঘৰৰ কাষৰ মানুহখিনিয়ে মোক বেয়া পাই আজি তাৰিখত। কেলেই? মই উল্টাকে কওঁ, মানে মই গম পাইছো, বুজি পাইছো কথাটো। গতিকে বেয়া পালেও ভাল পালেও মই মোৰ নিজৰ ৰাইটত আছো। মই নিজৰ মতে চলিছো, নিজৰ মতে খাইছো। কিন্তু হাজাৰ হওক, নিজৰ সমাজখনৰ কথা, নিজৰ দেশখনৰ কথা ভাবিবলৈ মোৰো অংশীদাৰ আছে। মোৰো তাত মোৰো তাত মানে ক'ব পৰা অধিকাৰ আছে। গতিকে মই কওঁতে বা আমি কওঁতে মানুহে শোভা নাপায়। কিন্তু দেখি আছেতো, এতিয়া দেখিছে নাই? আৰু দুদিনমান ৰওক, এয়া আৰম্ভণি, এয়া সূত্ৰপাত, এয়া আপোনাৰ সূত্ৰধাৰ নৃত্য হৈছে। ইয়াৰ পাছত আচল নাটকখন হ'ব, আচল ভাওনাখন হ'ব। আহিবলৈ গৈ আছে এটা বহুত ধুনীয়া সুবৰ্ণ সুযোগ আহি আছে অসমীয়াৰ কাৰণে। অসমত থাকি অসমীয়াতে গৌৰৱ ক'ব পাৰিছে, হয়নে নহয়? গতিকে ৰাইজ আৰু প্ৰস্তুত থাকক। আমি নকওঁ, আমি ক'লে আমাক বেয়া পায়। গতিকে আপোনালোকে নিজে ভুগি থাকক। এদিন ভুগি যিদিনা শেষ হ'ব, সেইদিনা গম পাব হু এম আই এম ইন দি পিষ্টল, নট ইন দি গান, ডাবল আই এম ইন দি পিষ্টল, নট ইন দি গান, ডাবল ইন দি কি আছিলে, ডাবল ইন দি মুন বাট নট ইন দি ছান। তাৰমানে মই সূৰ্যও নহয়, এনেকুৱা এটা গম পাব। নিজৰ অসমীয়া, নিজৰ অস্তিত্ব আমি নিজেই হেৰুৱাইছো। ইয়াৰ মূল কাৰণ আপোনালোকৰ ভোটাধিকাৰটো আপোনালোকে ভালকে নিদিলে। আৰু যদি ভালকে দিছিলেও, বিজেপি চৰকাৰে চৈতান কৰি মানে EVM হেক কৰি হ'লেও নিজৰ দখল ৰাখিছে। গতিকে সেইটোত আমি একো নকওঁ। এইটো পাছত ওলাব সময়ত, যেতিয়া এটা সময়ত নতুন পৰিৱৰ্তন আহিব। আমি নাজানো কোন আহিব, কক্ৰচ পাৰ্টি আহে নে, পাছলে বিজেপি আহে নে আম আদমি আহে নে কংগ্ৰেছে আহে। আমি কিন্তু কোনো দলৰ মানুহ নহয়। আমাক এনেই ভাবি থাকে মানুহে যে মই কংগ্ৰেছৰ ছাপৰ্টাৰ বুলি। কিন্তু কোনো ধৰণৰ কংগ্ৰেছৰ ছাপৰ্টাৰ নহয়। আমাৰ কংগ্ৰেছৰ ক'তো নামো নাই। কিন্তু কথাবোৰ কি হ'ল, আমি বিৰোধ কৰা মানে আমাক কি ভাবে, কংগ্ৰেছৰ দালালি এনেকুৱা বুলি। গতিকে আমি মানে সেইকাৰণে আজিকালি নমতা হলো। মাতিও লাভ নাই, কৈও লাভ নাই। অলগদ্ধবিলাকক কিবা কৰি লাভ আছে জানো? মই ক'বলৈ হিচাপত আমাৰ অসমৰ অসমীয়া, গোটেই অসমীয়াখিনি অলগদ্ধ বুলি ক'ব লাগিব। কাৰণ আজি নিজৰ ভৰিত নিজে কোঠা মাৰিছে। সেই বিহাৰীয়ে সেইকাৰণে আজি চান্স পাইছে। আমাৰ অসমৰ মানুহে গৈ বিহাৰত কওকগেচোন যে বিহাৰী গৌবেগ বুলি। পাৰিব? কোনোবাই পাৰিব? দেহাই ঘূৰি নাহিব। কিন্তু আমাৰ অসমত আকৌ সেইটো সম্ভৱ হৈছে আৰু হ'ব। চাই থাকক আপোনালোকে, ধৈৰ্য ধৰক খালি।